প্ৰেম পাগল ছোৱালী। আজিৰ গল্প। ৰেজিনাৰ প্ৰেমৰ কাহিনী গাঁওখনত প্ৰায় সকলোৱে জানে। তেওঁ আছিল এজন উদ্যমী, আনন্দময় আৰু সপোন দেখা ছোৱালী। কিন্তু সঁচাকৈ যিয়ে ৰেজিনাক চিনি পাইছিল, তেওঁলোকে জানিছিল যে তেওঁৰ মনটো কেতিয়াও প্ৰেমৰ নেশাত ডুবি থাকিছিল। গাঁওখনৰ হাইস্কুলৰ দিনৰে কথা। ৰেজিনাৰ হৃদয় প্ৰথমবাৰৰ বাবে কম্পিত হৈছিল ৰঞ্জিত নামৰ এজন ল'ৰাৰ বাবে। ৰঞ্জিত গাঁওখনৰ এক নিৰীহ স্বভাৱৰ ল'ৰা আছিল। উচ্চতৰ শ্ৰেণীত পঢ়িছিল। ৰেজিনাই ৰঞ্জিতক প্ৰথম দেখা মুহূৰ্তে তেওঁৰ হৃদয়ত এক অনাকাংক্ষিত অনুভৱ জন্ম ল'লে। মাত্ৰ 16 বছৰীয়া ৰেজিনাই ভাবিছিল, এইটোৱে প্ৰকৃত প্ৰেম। প্ৰতিদিনে তেওঁ বিদ্যালয়লৈ যাওঁতে ৰঞ্জিতক দূৰৰে পৰা চাই থাকিছিল। সহপাঠীক লৈ ধেমালিৰ মাজত মনটো ৰঞ্জিতৰ ওচৰত বন্দী হৈ আছিল। কিন্তু নিজৰ অনুভূতি প্ৰকাশ কৰাৰ সাহস তেওঁ নাপালে। এনেদৰে কিছুমান দিন কটিল। এদিন বিদ্যালয়ৰ এক অনুষ্ঠানত ৰেজিনাই সাহস কৰি কাণৰ ওচৰত মিচিকি হাঁহি এটা দিলে। তেওঁ ৰঞ্জিতক ক'লে, তোমাৰ সৈতে কিবা কথা ক'ব খুজিছোঁ। ৰঞ্জিত কিছু সময় চুপ হৈ থাকিল। ক'লে, ব'ল গছজোপাৰ তলত কথা পাতোঁ। গছজোপাৰ তলত ৰেজিনাই ক'লে, মোৰ মনত তোমাৰ বাবে এটা বিশেষ অনুভূতিৰ জন্ম লৈছে। মই তোমাক বৰ ভাল পাওঁ। ৰঞ্জিত কিছু সময় নিশ্চুপ থাকিল। তাৰ পিছত মিচিকি হাঁহি এটা দি ক'লে, মইতো তোমাক ভাল পাওঁ, কিন্তু মই এতিয়া কেৱল পঢ়া-শুনাত মন দিব বিচাৰোঁ। এই উত্তৰ শুনি ৰেজিনাৰ মন মুহূৰ্ততে বিষাদগ্ৰস্ত হৈ পৰিল। কিন্তু তেওঁ আশা নেহেৰুৱালে। তেওঁ ভাবিলে, এদিন নহয় মই তেওঁক মন গলাব পাৰিম। সময় কটিল। বিদ্যালয়ৰ দিনবোৰ শেষ হ'ল। ৰঞ্জিত উচ্চ শিক্ষাৰ বাবে চহৰলৈ গ'ল। আৰু ৰেজিনাৰ হৃদয় ভাঙি পৰিল। তেওঁ ৰঞ্জিতক বুলিব নোৱাৰিলে। তেওঁ চিঠি লিখিছিল, ফোন কৰিছিল, কিন্তু কোনো উত্তৰ নাছিল। অৱশেষত 5 বছৰ পিছত ৰঞ্জিত গাঁৱলৈ উভতি আহিল। কিন্তু এইবাৰ তেওঁৰ সৈতে আছিল তেওঁৰ নতুন জীৱনসংগী, সদ্য বিবাহিত স্ত্ৰী। ৰেজিনাৰ হৃদয় টুকুৰা টুকুৰা হ'ল। তেওঁ বুজি পালে, প্ৰেম কেৱল হ'লে সেইটোৱে জীৱনভৰি দুখ হৈ ৰ'ব। এইটো ঘটনাই ৰেজিনাক এক নতুন শিক্ষা দিলে। তেওঁ সিদ্ধান্ত ল'লে, জীৱন মাত্ৰ প্ৰেমৰ বাবে নহয়, নিজৰ সুখ আৰু সপোনৰ বাবে জীৱন যাপন কৰিব লাগিব। তেওঁ নিজৰ পঢ়া-শুনাত মন দিলে। নিজৰ পাখি মেলি উৰিব বিচাৰিলে। তেওঁ চহৰলৈ গৈ চাকৰি পালে। এতিয়া তেওঁ নিজে আত্মনিৰ্ভৰশীল। হৃদয়ৰ সেই পুৰণা আঘাতবোৰ সময়ৰ সৈতে চিকি চিকি গ'ল। আৰু তেওঁ বুজি পালে, সঁচা সুখ কেৱল আনৰ মাজতেই নহয়, নিজকে ভাল পোৱাৰ মাজতো লুকাই থাকে। ধন্যবাদ বন্ধুরা। ভাল লাগিলে শ্বেয়াৰ আৰু লাইক কৰিব।